जौगानि जाख्ल'नायफोरखौ साजा हो जौगानि जाख्ल'नायफोरखौ साजा हो We want justice. ইয়া আমার জাতীয় পিতা মহাত্মা গান্ধীর নামত যে MGM রেগা ভারত সরকারে যে এটা আঁচনি ঘোষণা করা হয়েছে বা এটা আঁচনি আমি পাইছোঁ এতিয়া টোটাল বিটিআর অঞ্চলত MGM রেগা কামৰ যে পৰ্বত শ্ৰম দুৰ্নীতি এই দুৰ্নীতিটো আমি কিবা কৰি CBI ইনকুৱাৰী বিচাৰিছোঁ আৰু জব কাৰ্ড হোল্ডাৰক জব কাৰ্ডটো বিলাই দিয়াৰ কাৰণে পাছবুকক জব কাৰ্ড হোল্ডাৰক পাছবুক বিলাই দিয়াৰ কাৰণে আমি ডিমাণ্ড দিছোঁ আজিৰ ধৰ্ণাৰ কাৰ্যসূচীৰ যোগেদি আমি আসামৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰ আৰু আমাৰ মহামান্য ৰাজ্যপাল জগদীশ মুখী ছাৰক লগতে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰক আজিৰ ধৰ্ণা কাৰ্যসূচীৰ যোগেদি কোকৰাঝাৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে আমি এটা স্মাৰক পত্ৰ প্ৰেৰণ কৰিম ইয়াত আমি এটাই উদ্দেশ্য যে CBI ইনকুৱাৰী হ'ব লাগে আৰু জব কাৰ্ড হোল্ডাৰত বিলাই দিব লাগে এই আমি উদ্দেশ্য লৈ এইটো আমি কাৰ্যসূচীটো পালন কৰা হৈছে আপোনাৰ জব কাৰ্ডখিনি কোনে ৰাখি থৈছে বুলি আপোনালোকে জব কাৰ্ড ইয়াত আমি সেইকাৰণে ইনকুৱাৰী বিচাৰিছোঁ CBI ইনকুৱাৰী বিচাৰিছোঁ এতিয়া আমিতো মুখে শুনিবলৈ পাওঁ যে BCDCৰ চেয়াৰমেন TTR BCDCৰ চেয়াৰমেন GRS আৰু ব্লক অফিচত আবদ্ধ হৈ আছে বুলি আমি শুনি পাই আছোঁ সেইকাৰণে আমি সেইটো কাৰ হাতত যে এইটো মজুদ আছে এইটো ইনকুৱাৰী কৰিবৰ কাৰণে আমি CBI ইনকুৱাৰী বিচাৰিছোঁ BTAD দুৰ্নীতি সংঘটিত হৈছে বুলি আপুনি নিশ্চিতনে নিশ্চিত এইটো মোৰ কথা নহয় আমাৰ কথা নহয় এইটো খেক ৰিপৰ্টতো ওলাইছে খেক ৰিপৰ্টত আপোনালোকে প্ৰতিটা ডিপাৰ্টমেণ্টত এনে এটা ডিপাৰ্টমেণ্ট নাই য'ত কেলেংকাৰী হোৱা নাই তো সেইকাৰণে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে BTR অঞ্চলত প্ৰতিটা ডিপাৰ্টমেণ্টত কেলেংকাৰী হৈছে বুলি আমি গণ্য কৰোঁ আৰু এই কেলেংকাৰীৰ যোগেদি যে যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে সুস্থ পুষ্ট হৈ আছে লুতুৰি পুতুৰি হৈ আছে তাকে আমি ইনকুৱাৰী বিচাৰিছোঁ আপোনাৰ এই অঞ্চলত কিমান ইয়াৰ আমাৰ কিমান জব কাৰ্ড কেলেংকাৰী হৈছে বুলি ক'লে এইটো চিধাকৈ আমি কৰিব পাৰিব কোকৰাঝাৰ ডেভেলপমেণ্টত তাৰমানে ডেভেলপমেণ্ট ব্লকত যিমানখিনি জব কাৰ্ডৰ কাম হৈছে ইয়াত তন্নকৈ বিচাৰ কৰিব লাগিব আমি প্ৰতিটা এৰিয়াত প্ৰতিটা অঞ্চলত আমি ইতিমধ্যে আমাৰ নিজাববীয়াকৈ এটা টিম ওলাই আমি চাইছোঁ প্ৰতিটা জব কাৰ্ডৰ কাম ক'তবা নহয় ক'তবা কেলেংকাৰী হোৱাটো আমি দেখা পাইছোঁ সন্মানীয় দেৱৰগাঁও সমষ্টিৰ প্ৰাৰ্থী আপোনাৰ বিৰুদ্ধে ব্ৰিটিছৰ প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে বা আপুনি তেখেতৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে আপোনাৰ বিজয় সন্দৰ্ভত আপুনি কি ক'ব মই হাগ্ৰামা মহিলাৰী ছাৰক সন্মান কৰোঁ তেওঁৰ ব্যক্তিত্বক মই সন্মান কৰোঁ কিন্তু সেইটো কথা নহয় যে মই ৰাজনীতিকভাৱে মই তাৰ লগত আপোচ কৰোঁ তো সেইটোৱে তেওঁ যে যি ৰাজনীতিক ধাৰা তেওঁ বুজিছে তেওঁ ৰাজনীতি কৰিছে মই যি ৰাজনীতিকক বুজিছোঁ মোৰ ধৰণে মই ৰাজনীতি কৰিছোঁ তো ইয়াত মই দেখিবলৈ পাইছোঁ মই জিকি আহিম বুলি কোৱাৰ আগতে হাগ্ৰামা মহিলাৰে নিজেই হাত দাঙি ধৰিছে এইটো প্ৰমাণ হিচাপে আমাৰ ইয়াত দেৱৰগাঁও সমষ্টি থকা স্বত্তেও তেওঁ কুচুগাঁও সমষ্টিত তেওঁ প্ৰাৰ্থিত্ব দিবলৈ বাধ্য হৈছে ইয়াত আমাৰ দেৱৰগাঁও সমষ্টিত তেওঁ একো কাম কৰা নাই কাৰণে ৰাইজৰ ওচৰত গৈ ভোট বিচাৰিবৰ কাৰণে সাহস গোটাব পৰা নাই সেইকাৰণে তেওঁ নিজে হাত ভাঙা বুলি মই কোৱা হৈছে আপোনালোকে নিৰ্বাচন কেতিয়া বিচাৰে নিৰ্বাচন এইটো দুৰ্গেলা হোৱাটো আমি নিবিচাৰোঁ এইটো গণতান্ত্ৰিক প্ৰক্ৰিয়াক আবদ্ধ কৰি ৰাখি আমাৰ BTR অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী হাৰাশাস্তি কৰাৰ কোনো যুক্তিযুক্ততা নাই গতিকে অতি সোনকালে আমাৰ ইলেকশ্যনটো পাতি দিব লাগে এইটো আমাৰ ফালৰ পৰা ডিমাণ্ড Hey there. Subscribe to my channel and also press this bell icon.